তো কি খবৰ সকলোৰে থাম্বনেইলত হয়তো দেখি গম পাইছেই এইটো ভিডিঅ' কিহৰ ওপৰত হ'ব এইটো হৈছে Q&A ভিডিঅ' হয় এণ্ড ইয়াৰ আগতে মই এনেকুৱা ভিডিঅ' বনাই পোৱা নাই বাৰু ইউটিউবত বৰ বিশেষ মোৰ এনেকুৱা এক্সপিৰিয়েঞ্চ নাই মই ইনষ্টাতে যি দিওঁ ৰিল চিল কিবা দিওঁ বা তেনেকৈ অলপ চলপ কিবা কিবি দি থাকোঁ কিন্তু ইউটিউবত তেনেকৈ ভিডিঅ' বৰ বিশেষ দীঘলীয়া ভিডিঅ' বনাই পোৱা নাই তো এইটোৱে মোৰ প্ৰথম হ'ব তো লেটছ চি কি আপোনালোকে প্ৰশ্ন সুধিছে এইখিনি উত্তৰ দিব চেষ্টা কৰিম আৰু এনেই বেকগ্ৰাউণ্ডত এনেকৈ লাইট চাইট লগাই লৈছোঁ আৰু চ' দেখাত অলপমান ভাল দেখি ইমানটো ভাল কেমেৰা ছেটআপ নাই বাৰু মোৰ ফোনৰ ফ্ৰণ্ট কেমেৰাটো অন কৰিয়ে ভিডিঅ'টো বনাই আছোঁ চ' এনেই ভাবিলোঁ অলপ লাইট চাইট দিলে ভাল লাগিব হয়তো চ' লেটছ ষ্টাৰ্ট মই চাওঁ বাৰু মই এতিয়া আপোনালোকে কি ইয়াতে কুৱেশ্যন দিছে তাৰে যিমানখিনি পাৰোঁ উত্তৰ দিব ট্ৰাই কৰিম আপোনালোকে মোৰ বিষয়ে সুধিছে নে কি সুধিছে গোটেইখিনি চাম বাৰু চাই পেলাই যিমান পাৰোঁ উত্তৰ দিব মই চেষ্টা কৰিম তো প্ৰথম কুৱেশ্যন মই বাৰু ইয়াতে আপোনালোকৰ ইয়াতে ইনষ্টাত এইটো ষ্টৰি দিছিলে মোৰ এইটো ফোনৰ মানে সেয়া প্ৰথম কথা এইটো OnePlus হয় আৰু তাৰ ওপৰত পৰিছিলোঁ তো সেইকাৰণে একেবাৰে ৰেইনব' হৈ গৈছে গোটেই ফোনটো মানে তো উপায় নাই দিয়কচোন তো ইয়াতেই মই এয়া কৰিছিলোঁ আপোনালোকৰ এইবোৰ কুৱেশ্যনছ দিছিলে চ' ইয়াৰ পৰা মই ট্ৰাই কৰিম কুৱেশ্যনবোৰৰ আনচাৰ কৰিবৰ কাৰণে তো ঠিক আছে তো এতিয়া আৰম্ভ কৰোঁ চ' লেটছ গ' প্ৰথম কুৱেশ্যনটোৰ পৰা আৰম্ভ কৰিছোঁ মই Did you ever thought in your childhood that you would become a person like who you are now? একচুৱেলি মই আগতে বহুত বেছি শান্ত স্বভাৱৰ ল'ৰা আছিলোঁ স্কুলৰ সময়তো মই ইমান বেছি ছ'চিয়েল মিডিয়াত এংগেজ থকা তেতিয়া বাৰু এনেও ছ'চিয়েল মিডিয়া ইমান তেনেকুৱা নাছিল বাট ইমান বেছি মানে মোৰ স্কুল লাইফৰ মেমৰিজ ইমান তেনেকুৱা নাই মানে ইমান তেনেকুৱা বদমাচি কৰা বা তেনেকুৱা অলপ শান্ত শিষ্ট হৈছিলোঁ ল'ৰাটো বাট যেতিয়া মই ছ'চিয়েল মিডিয়াত ইনভলভ হ'লোঁ বা মিম চিম বনোৱা আৰম্ভ কৰিলোঁ ভিডিঅ' চিডিঅ' সেয়া আৰম্ভ কৰোঁ তেতিয়াহে বেছি মই এতিয়াও মই মানুহজন বহুত ইণ্ট্ৰভাৰ্ট হয় মই ইমান বেছি মানুহৰ লগত কথা বতৰা পাতি বা ইমান বেছি মানে কি কওঁ মানে কথা পাতি ডেফিনেটলি ভাল পাওঁ কিন্তু মানে মই এটা সেয়া এটা আছে এটা মানে কি কওঁ আৰু এটা মানে যদি মিলি যায় মানুহটোৰ লগত কথা পাতি তেতিয়া কিন্তু খুব কথা পাতোঁ কিন্তু যদি মানে প্ৰথমতে অলপমান লাজ লাগে বা অলপমান সেয়া হৈ থাকোঁ আৰু সেইকাৰণে অলপমান ইণ্ট্ৰভাৰ্টেই হয় তো আগতে এনেকুৱা টাইপৰ নাছিলোঁ এতিয়া অলপমান বেছি বাৰু আপোনালোকে হয়তো ভিডিঅ' চিডিঅ' দেখি ভাবিব পাৰে যে ই বৰ কথকো ল'ৰাটো বৰ একদম চেল পেলাই থাকে কিন্তু য়েছ চাইল্ডহুডত এনেকৈ ভবা নাছিলোঁ যে ইমান এনেকুৱা খোলা কিবা এনেকৈ কৰিম বা মানুহে অলপ চলপ এনেকৈ চিনি পাব বা কিবা এনেকৈ হ'ব বাট মন আছে অলপ ডাঙৰ কিবা কৰে এতিয়াও বাৰু একো কৰা নাই কিন্তু মানে সেই আৰু যেনেকৈ ভবা নাছিলোঁ চাইল্ডহুডত যে মই এতিয়া যোনটো এনেকুৱা হয় কাৰণ কোনো ফিউচাৰৰ কথা এনেও নাজানেই দিয়কচোন যি কি নহওক বহুত দীঘলীয়া আনচাৰ দি দিলোঁ তাৰপিছত লাভ ফ্ৰম নামৰূপ থেংক ইউ ছ' মাছ উল্টাকে ফটো আপলোড কিয় দিয়া ব্ৰ' উল্টাকে ফটো আপলোড দিওঁ কাৰণ মই প্ৰথম বহুত আগতেই মানে উল্টাকে ফটো আপলোড দিয়া কৰিছিলোঁ তেতিয়া সুধিছিলে দুখনমান দিছিলোঁ মানে দেন তাৰপিছত মানুহবোৰে সোধা হ'ল যে দাদা উল্টাকে ফটো নিদিলে ভাল নালাগে আপোনাৰ উল্টা ফটো চাবৰ কাৰণে ৰখি থাকোঁ কিবা কিবি এনেকৈ দিয়ে ন কমেণ্টছবোৰ ত' তেতিয়াৰ পৰা উল্টা ফটো দিয়ে থাকোঁ আৰু এতিয়া সেইকাৰণে মানে এই পেটাৰ্ণটো চেঞ্জ কৰিব মন নাযায় তো উল্টা ফটোই দি থাকোঁ মানে মই তো SPMৰ কোনটো বেটছ প্ৰিপাৰেশ্যন কেনেকুৱা চলি আছে য়েছ মই আৰু কোচিং কৰি আছোঁ বাৰু SPMতে আৰু বেটছ মোৰ মাৰ্চ বেটছ হয় March 24 চ' এইখিনিয়ে তোমাৰ ভিডিঅ'বোৰ চাই বহুত ভাল লাগে থেংক ইউ কটনত ছেট পাবলৈ পাৰ্চেণ্ট কিমান লাগে কটনত ছেট পাবলৈ পাৰ্চেণ্ট কিমান লাগে প্ৰথমতে স্পেলিংটো ভালকৈ লিখিব ট্ৰাই কৰা তেতিয়াহে পাবা এনেকৈ কোনে লিখে ভাই সেই বোলো গাহৰি খাবা য়েছ নিশ্চয় যদি তিলেদি বনোৱা তেতিয়াহ'লে ডেফিনেটলি তাৰপিছৰ প্ৰশ্নটোত আহিছোঁ হৰ্ষিতা বা এণ্ড ইয়ৰ্ছ লাভ ষ্টৰি প্লিজ বেডলি মানে লাভ ষ্টৰি মানে কি আৰু তেনেকৈ আমাৰ ঠিক ঠাকে চলি আছে বৰ্তমান আপোনালোকে বহুত বেছি মৰম দিছে বাকী ইমান খোলাখুলিকৈ ক'ব নোৱাৰোঁ দিয়কচোন গম পাই যাব থাকিব পিছতকৈ কিন্তু বৰ্তমান ঠিকে চলিছে কি আৰু আৰম্ভ হৈছিল আমাৰ কিমান হ'ল 1.5-2 বছৰ হ'ব হ'ল তো চলি আছে আৰু এতিয়া আৰু কিবা মানে ভালকৈ চলি আছে আৰু জুবিন দাকে বাৰে মে থোৰা চা জুবিন দাৰ কথা মইনো আৰু কি ক'ম আৰু হি ইজ টো কিং গড এণ্ড হাৰ্ট থ্ৰব অফ আছাম চ' সৰুৰ পৰা জুবিন দাৰ গান শুনিয়ে ডাঙৰ দীঘল হৈছোঁ আৰু
একচুৱেলি এইটো কথা সুধিব পাৰে যে মোৰ ফেভৰেট গান কি হয় জুবিন দাৰ। একচুৱেলি মায়াবিনী হওক বা মন যায় সেইবোৰতো এভাৰগ্ৰীণ গান হয়, সেইবোৰতো ডেফিনেটলি বেষ্ট, তেখেতৰ বেষ্ট গান হয় বা সেইবোৰ ডেফিনেটলি শুনা যায় বা শুনোৱে। কিন্তু তাৰ ভিতৰতো মোৰ ফেভৰেট বুলি যদি মই ক'ব যাওঁ, কিছুমান আণ্ডাৰ ৰেটেড গানো আছে। তাৰ ভিতৰত মই নীলিম আকাশ গানটো বিৰাট বেছি ভাল পাওঁ, ৰাতিৰ সময়ত মই শুনোৱে মানে প্ৰায়। তাৰপিছত নীলিম আকাশটো ভাল লাগে, নিতাল নিশাৰ গানটো ভাল লাগে। তাৰপিছত মন ডলে ভাল পাওঁ, আৰু ভাল পাওঁ কোনে ৰিঙিয়াই ভাল পাওঁ, আৰু লগতে চেকুৰি যে মানে অ মোৰ ৰণৰ তেজী এইটো অ মোৰ ৰণৰ বেগী ঘোঁৰা, এই গানটো বিৰাট বেছি ভাল লাগে এণ্ড বহুত এনাৰ্জেটিক, মানে বহুত মটিভেট কৰে একচুৱেলি সেই গানটোৱে। চ' মোৰ ফেভৰেট বুলি ক'ব গ'লে এইকেইটা গান আছে জুবিনদাৰ, মই বহুত বেছি ভাল পাওঁ। আৰু লগতে মই পুৰণি গানবোৰ শুনি বহুত ভাল পাওঁ একচুৱেলি। অলপমান মানে কি কওঁ আৰু অল্ড স্কুল টাইপৰে মানুহ বুলি ক'ব পাৰে আৰু মোক আপোনালোকে। চ' দীপেন বৰুৱাৰ হালে জালে ঐ হওক, বা নীলিমা খাতুন বাইদেউৰ তুমি আহিবা বুলি গানটো বিৰাট বেছি ভাল লাগে মোৰ। মানে মই অসমীয়া গানৰ কথা কৈ আছোঁ, বা দীপালী বৰঠাকুৰৰ হওক, বা খগেন মহন্ত, জয়ন্ত হাজৰিকা, ইনফেক্ট জিতুল সোণোৱাল। মই পুৰণি গান জিতুল সোণোৱালৰ এটা গান আছে বহু ৰাতি হ'ল জানা বুলি, সেইটো গানো মোৰ বিৰাট বেছি ভাল লাগে। এইবোৰ গান মানে মই একচুৱেলি ৰাতি শুনো, আৰু ৰাতি শুনি ভাল লাগে। মানে কিবা এটা শোৱাৰ আগতে যেতিয়া মানে হেডফোনডাল লগাই পেলাই বা ইয়েৰফোন লগাই পেলাই শুনা যায়, তেতিয়া মানে কিবা এটা ভাল লাগে, মানে মনটো মানে একদম মানে পাতল লাগি যায় আৰু। তো অলপমান পুৰণি গানবোৰ শুনি মই বেছি ভাল পাওঁ, বা অলপ শ্ল' মিউজিক বেছি ভাল পাওঁ। কেতিয়াবা অলপমান এনাৰ্জেটিক গান শুনিব বিচাৰোঁ, বাট মষ্ট অফ দ্য টাইম মই অলপ শ্ল' বা পুৰণি 90s বা তেনেকুৱা টাইপৰ মিউজিকে মই বেছি ভাল পাওঁ। এতিয়া আহিছোঁ, এপাৰ্ট ফ্ৰম বিং এন ইনফ্লুৱেঞ্চাৰ হোৱাট ইউ ৱান্ট টু বি ইন ইয়ৰ লাইফ। একচুৱেলি মই নিজকে কোনো ইনফ্লুৱেঞ্চাৰ বা কিবা বুলি নাভাবোঁৱে। এইটো মই জাষ্ট কৰি ভাল লাগে কাৰণে কৰি থাকোঁ, এইবোৰ ভিডিঅ' কৰা বা কিবা সেয়া কৰা। মোৰ এনেকুৱা একো গ'ল নাই যে মই এইটো লাইনত গৈ পেলাই কিবা কৰিম বা তেনেকুৱা একো নাই। জাষ্ট বিকজ হবি হয়। চব মানুহৰ যেনেকৈ কিছুমান মানুহৰ ছবি আঁকাটো হবি হ'ব পাৰে, কিছুমানৰ গান গোৱাটো হবি হ'ব পাৰে, কিছুমানৰ হয়তো ৰাইটিং লিখাটো হবি হ'ব পাৰে। তো মোৰ তেনেকৈ মানে হহুৱাই ভাল পাওঁ বা নিজে হাঁহি থাকি ভাল পাওঁ, মানুহে হহা দেখিলে ভাল পাওঁ। চ' তেনেকৈ মোৰ ভাল লাগে, সেইটো মোৰ হবি হয়। তাত বাহিৰে মই নিজকে ইনফ্লুৱেঞ্চাৰ বা কিবা বুলি একদম নাভাবোঁ। এইটো জাষ্ট মোৰ টাইম পাছ বুলি ক'ব পাৰে আপোনালোকে। জাষ্ট মই কি কওঁ আৰু, নিজৰ যেতিয়া মোৰ পঢ়া শুনা হৈ যায় বা ক্লাছ চাছ কৰি আহোঁ বা কোচিং কৰি আহি যিখিনি অকণমান ফ্ৰী টাইম পাওঁ, সেইখিনি টাইমতে এইবোৰ মই আইডিয়াছ আহে মাথাত, সেনেকৈ ভিডিঅ' চিডিঅ' বনাই পেলাই তেনেকৈ মই মানে নিজৰ টাইমখিনি পাছ কৰোঁ আৰু। তো একো মই ইনফ্লুৱেঞ্চাৰ এইবোৰ একো নহয়, মোক সেইবোৰ নাম একেবাৰে নিদিব। ইনফ্লুৱেঞ্চাৰ মই নহয়, বাট এইখিনিয়ে কথা আৰু। এইটো লাইনৰ প্ৰতি মোৰ একো সেয়া নাই। মোৰ গ'লছ অলপ, মই একাডেমিক ছাইডতে বেছি ফ'কাছ দিওঁ মানুহজন, মানে মোৰ তেনেকেই আৰু একাডেমিক্সত মই ফ'কাছ দিব বিচাৰোঁ। বাট এইটো জাষ্ট বিকজ এইটো মোৰ হবি হয়। এণ্ড একচুৱেলি হবি মেইনটেইন কৰি ৰখাটো ভাল হয়, তেতিয়া মানে নিজেও সুখী থাকিব পাৰি বা মনটো ভাল লাগে আৰু, মানে কাৰণ এইটো কাম কৰি মোৰ মনটো ভাল লাগে নহ'লে মই যদি অকল নিজৰ মানে বেলেগ পঢ়া শুনা হওক বা সেয়া ক্লাছ চাছ কৰি, তো তেতিয়াতো বহুত এটা বৰিং লাইফ টাইপ চলি থাকিব তো এইটো সেইকাৰণে মোৰ হবি হয়। মোৰ যিখিনি ফ্ৰী টাইম পাওঁ সেইখিনি টাইমত মই এইবোৰ কাম কৰোঁ। অ'কে, নেক্সটটো আহিছে, দাদা তুমি HSLC ৰিজাল্ট আৰু HSৰ ৰিজাল্ট কিমান? মোৰ HSLC মানে মোৰ মেট্ৰিকৰ ৰিজাল্ট মোৰ এয়া আছিলে 93% আছিলে। মই CBSEৰ পৰা আছিলোঁ। মোৰ স্কুল আছিলে ফেকাল্টি, আমিনগাঁও নৰ্থ গুৱাহাটী। তো মই 93% পাইছিলোঁ তাতে। আৰু মোৰ চবচে ভাল হৈছিলে মেথছ আৰু আছামিছত। মোৰ মেথছত একচুৱেলি ভালেই আছিলোঁ আৰু, মেথছত কিবা 96 নে 97 পাইছিলোঁ, আৰু আছামিছত 98 নে 99 চামথিং তেনেকৈ কিবা এটা পাইছিলোঁ আৰু। তো সেয়াত মেট্ৰিকতো ৰিজাল্টটো ভালেই আছিলে, মানে ক্লাছ 10 বৰ্ড এক্সাম। এণ্ড দেন HSৰ ৰিজাল্টটো ঠিকেই আছিলে, 93.4% আছিলে। চ' এইখিনিয়ে আছিল আৰু। তাৰপিছত অলপমান বাৰু পঢ়া শুনাখিনি বহুত ডিগ্ৰেড হৈ গ'ল বাৰু, কিন্তু সেয়াই আৰু এইখিনিয়ে। আগতে বাৰু ভালেই আছিলোঁ ৰ'বা মই।
তাৰপিছত দাদা কেতিয়াবা কটন কলেজৰ হোষ্টেলত আমাৰ লগত বাস্কেটবল খেলিব আহিব। নিশ্চয় নিশ্চয় যাম বাৰু, কিন্তু মই ইমান নাজানো, মানে বাস্কেটবল খেলিব ইমান এটা নাজানো। ভাত খালা দাদা, ভালে আছা নে? এনেকে মেছেজ দিয়ে মানুহবোৰ, মোৰ একদম মানে মোৰ হজম নহয় দেই কিবা। ভাত খালা নে? তাৰপিছত কে কৰি আছা, কে কৰে আছা, তাৰপিছত এইটো যে চোলা নেকি, মানে শোলাটোক XULA দিব লাগে নে SULA দি দিয়ে যে, চোলা নেকি, তোমাক কথা এটা সুধিব আছিলে। এইবোৰতো আৰু এক্সট্ৰিম। তাৰপিছত আৰু কেইটামান কুৱেশ্যন চাওঁ বাৰু। দাদা তোমাৰ MSc কমপ্লিট হ'লনে? এতিয়া কি কৰিবা? একচুৱেলি মই MSc মানে মই মাষ্টাৰ্ছ কৰাই নাই, মই জাষ্ট গ্ৰেজুৱেশ্যন মোৰ কমপ্লিট হ'লহে। আৰু ছায়েন্সৰো নহয় মই, প্ৰথম কথা তো মোৰ BA হে কমপ্লিট হ'ল। মোৰ ছ'চিয়লজিত অনাৰ্ছ আছিলে। তো জাষ্ট ৰিচেণ্টলি মোৰ কমপ্লিট হ'ল। এতিয়া চাওঁ বাৰু, মই মোৰ মাষ্টাৰ্ছ কৰা বিশেষ তেনেকৈ বৰ বেছি প্লেন নাই। মই বাৰু কোচিং কৰি তেনেকৈ চিভিল লাইনতে বেছি অলপ ফ'কাছ দিব মন আছে। বাকী আৰু ভগৱানে যি হয়, নিজেও কষ্ট কৰিব লাগিব দিয়কচোন, বাকী ভগৱানে যি কৰে আৰু। চ' সেইটো ফালে বেছি ফ'কাছ হয়। বাট লেটছ চি কি কৰোঁ। মাষ্টাৰ্ছ হয়তো এণ্ট্ৰেঞ্চটো দি থ'বও পাৰোঁ। চাওঁ বাৰু কি কৰোঁ। মাষ্টাৰ্ছৰ বৰ বিশেষ মোৰ তেনেকৈ প্লেন নাই বাৰু, বা মাষ্টাৰ্ছ কৰি পিছতকৈ তেনেকৈ মাষ্টাৰ্ছৰ মানে মাষ্টাৰ্ছ লগত লৈ পেলাই পিছত তেনেকৈ প্লেন নাই তেনেকুৱা। মোৰ ট'টেলি মোৰ ফ'কাছটো কোচিঙতে বা অলপ বেলেগ এইটো চিভিল লাইনতে আছে। চ' লেটছ চি কি হয়, ভগৱানে যি কৰে আৰু এতিয়া। তাৰপিছত লাইফত কি চলি আছে কোৱাচোন অলপ। লাইফত কি চলি আছে আৰু, লাইফত এনেকুৱাই চলি আছে, দুখ দৰ্দ, তাৰ মাজতে এনেকৈ হাঁহি ফূৰ্তি আপোনালোক আছে। চ' এইবোৰে চলি আছে আৰু, বাকী বৰ বিশেষ কিনো চলিব। গ্ৰেজুৱেশ্যনৰ পিছত কি পঢ়িবা বা কৰিবা? তোমালোকৰ ৰিজাল্ট দিলে নেকি? গ্ৰেজুৱেশ্যন সেইটোৱেতো মই এইমাত্ৰ ক'লোঁ বাৰু। গ্ৰেজুৱেশ্যনৰ পিছৰ প্লেনটো মোৰ এয়াই, মোৰ মাষ্টাৰ্ছ কৰা বৰ বিশেষ প্লেন নাই। বাট লেটছ চি, এণ্ট্ৰেঞ্চটো দি থওঁ, হয়তো ছাইড বাই ছাইড কৰিও থাকিব পাৰোঁ। বাট মোৰ ট'টেলি গ'লটো মোৰ অলপমান বেলেগে হয়। চ' চাওঁ, সেইটো কাৰণে বহুতখিনি যথেষ্টখিনি কষ্ট কৰিব লাগিব বাৰু। সেইটো ইমান সহজ নহয় দিয়কচোন। আৰু আজিকালিৰ যুগত যেনেকুৱা কম্পিটিশ্যন হয়, চ' একেবাৰে সহজ নহয়। চ' বাট তথাপিও চাওঁ, যিমানখিনি মোৰ ফালৰ পৰা চেষ্টা কৰিব পাৰোঁ, যিমানখিনি হাৰ্ডৱৰ্ক কৰিব পাৰোঁ, আপোনালোকৰ আশীৰ্বাদ, ভগৱানৰ আশীৰ্বাদ। চাওঁ কি হয় পিছতকৈ, এইটো পিছত কথা, পিছত দেখা যাব। টেনশ্যনেই হৈ যায় এইবোৰ কথা কৈ থাকিলে। আৰু তেজপুৰ কেতিয়া আহিবা? চাওঁ, এইবাৰ চাগে গৰমৰ বন্ধত মানে জুলাইত মেবি যাব পাৰোঁ। তেজপুৰখন মোৰ অসমৰ ভিতৰত যদি মোৰ ফেভৰেট জেগা ক'ব বিচাৰোঁ, তেজপুৰ মোৰ বহুত বেছি ভাল লাগে। ইনফেক্ট তেজপুৰৰ দেৱীসিং ঘাটত বহি পেলাই বহুত মনটো মানে বহুত কিবা এটা মানে এটা পিচ এটা পায় মানে। কাৰণ তাৰ পৰা ব্ৰহ্মপুত্ৰখন ইমান বিশাল লাগে ন, ইমান ডাঙৰ ব্ৰহ্মপুত্ৰখন লাগে। তাৰ যোনটো মানে এটা পজিটিভ এনাৰ্জি এটা আহে মানে সেইখিনি জেগাত। তো মোৰ দেৱীসিং ঘাটত দিয়া আড্ডা হওক বা গণেশ ঘাটত দিয়া আড্ডা হওক, বা তেজপুৰত গ'লে মই পাধাৰত খাওঁ, ৰাধেশ্যামতো খাওঁ, ৰাধেশ্যামৰ কচৰি, তাৰপিছত ৰাবৰি লাচ্ছি, বিৰাট বাপৰে বাপ, মোৰতো ফেভৰেট হয়, মোৰ বহুত বেছি ভাল লাগে। তাৰপিছত বুঢ়া নখটো কিমান দীঘল হৈছে? বুঢ়া নখটো ইমান দীঘল হৈছে। এতিয়া কাটিলোঁ বাৰু অলপমান। মানে কেছটো হৈছে, বহুতে মোক সোধে, ইমান লেতেৰা নখ, কমেণ্টতো দিয়ে, ইমান লেতেৰা নখ, এইডালৰ কিবা কিবি এনেকৈ দিয়ে, ইমান দীঘল। বাট মানে কি হয়, মোৰ নাজানো, মানে মোৰ কাটিবৰ কাৰণে এলাহ লাগে নখ। মোৰ এইটো বস্তুত মই বহুত এলেহুৱা হয়, সেইকাৰণে মানে নখবোৰ দীঘল। মোৰ এনেকুৱা একো চখ নাই নখ দীঘল ৰখা, বাট কিন্তু নখ দীঘল ৰখাৰ মোৰ এনেকুৱা একো চখ নাই। কিন্তু মোৰ এই কাটিবৰ কাৰণে কিবা এলাহ লাগে, সেইকাৰণে মানে আৰু এনেকুৱাই থাকে আৰু নখকেইটা। বেয়া চেয়া নাপাব আৰু মানে পাৰ্ট টাইম চামুচৰ নিচিনাকৈ ইউজ কৰিব পাৰি ন এইটো। আৰু খুজাব চুজাবৰ কাৰণেও ভাল হয়, এনেকৈ ঘামচি চামুচি ওলালে। তুমি দিনটোত কিমান বাৰ উশাহ লোৱা? বঢ়িয়া কুৱেশ্যন দেই এইটো মেবি আহিব পাৰে UPSC-APSCত। তাকেই। তাৰপিছত আৰু বহুত বেছি কুৱেশ্যনছ আহি আছে। কিছুমান কুৱেশ্যনছ মানে ছেইম কুৱেশ্যনছবোৰে দি আছে, কি খবৰ, কি কৰি আছা, কি কৰি আছা, এনেকুৱা টাইপৰ কুৱেশ্যন। চ' সেইকেইটা অলৰেডি মই জনাইছোঁৱেই বাৰু। চ' সেইবোৰে চাই আছোঁ। তুমি বহুত ধুনীয়া, থেংক ইউ ছ' মাছ, থেংক ইউ। এইটো বাৰু মিছা কথা কৈছা মই গম পাইছোঁ, বাট হ'ব আৰু একো নাই।
I haven't anything to tell you, but one thing I want to say that always be happy, Dada. From Tinsukia. Thank you so much. Sneha. Thank you so much. Tinsukia ফালে গ'লে লগ পাম বুলি আশা থাকিল। হৰ্ষিতা বা আৰু আপোনাক বহুত কিউট লাগে মানে দে নজৰ নালাগে। আৰে থেংক ইউ ছ' মাছ। থেংক ইউ ছ' মাছ। তোমাৰ ঘৰৰ কথা অকণমান কোৱা। য়েছ, ঘৰত মোৰ দেউতা আছে, মোৰ মা, ভণ্টি আৰু ককা। তো এইটোৱে মোৰ পৰিয়াল হয়। একদম কি কওঁ আৰু মইতো বাৰু গুৱাহাটীতে ইয়াতে থকা হয়, ঘৰত বাৰু মাজে সময়ে যোৱা হয়, ইয়াতে ক্লাছ চাছৰ কাৰণে ইয়াতে থকা হয় বেছি। ঘৰত গ'লে ভালকৈ এনজয় কৰোঁ। আৰু মোৰ ঘৰ হৈছে বাইহাটা চাৰিআলি মানে সেইখিনি জেগাৰ নাম হয় ডুমুনিচুকী, আৰু তাৰে মই শৰাইঘাট নামৰ গাঁও এখন আছে, তাত মোৰ ঘৰ হয়। চ' সেয়াই, আপোনালোকে যদি সেইফালে যায় জনাব কেতিয়াবা, তো নিশ্চয় লগ পাব, নহ'লে আমাৰ ঘৰতো সোমাই আহিব পাৰে। আচ্ছা, তাৰপিছত কোন কলেজৰ তুমি? মইতো বাৰু বৰ্তমান কটনৰে হয়, কটনৰ পৰা জাষ্ট গ্ৰেজুৱেশ্যন কৰি ওলালোঁ মই। আৰু তাৰপিছত আমি কুৱেশ্যন চাম। ষ্টাডি মানে কি পঢ়ি আছা, ফিউচাৰ প্লেন এক্সেট্ৰা। মই ক'লোৱে অলৰেডি, ফিউচাৰ প্লেন মানে মোৰ একাডেমিক্সৰ পিনে মোৰ ফ'কাছটো বেছি আছে। মোৰ কণ্টেণ্ট ক্ৰিয়েশ্যনৰ লাইনত ইমান এটা বেছি মোৰ সেয়া নাই বাৰু, মই এইটো জাষ্ট হবি হিচাপে চাওঁ একচুৱেলি। আৰু মোৰ এইটো কোচিং কৰি আছোঁ বৰ্তমান, আৰু প্ৰিপেয়াৰ কৰি আছোঁ কিবাকিবি এক্সামছৰ কাৰণে। চ' লেটছ চি কি হয়, আপোনালোকৰ আশীৰ্বাদ থাকিলে হয়তো জল্দি হৈ যাব লাগে। বলকলা মনটো বেয়া লাগি আছে। এইটো লাইন মানে বহুত ফেমাছ হৈ গ'ল ন এইটো ভিডিঅ'ৰ পৰা। নখবোৰ কেতিয়া কাটিবা? একদম যোনদিনাখন মোৰ এলাহটো মৰিব সেইদিনাখন মই নখটো কাটিম ৰ'বা। তাৰপিছত কেন আই গেট ইয়ৰ নাম্বাৰ? কিপ ইন নাম্বাৰ? য়েছ, 781003। বিয়াখন কেতিয়া পাতিবা আকৌ? জোৰোণৰ পিছদিনা। নেক্সট কি কুৱেশ্যনছ ভাল আছে, তো সেয়াই বিচাৰি আছোঁ। তোমাৰ কণ্টেণ্টবোৰ বহুত ভাল লাগে, আই ন' বহুত আহিছে কুৱেশ্যনছ তোমাৰ তাত, বাট এনেই সুধিছোঁ আৰু বিকজ ইউ আৰ মাই ফেভ। থেংক ইউ ছ' মাছ, থেংক ইউ। তাৰপিছত T20ত কোন জিকিব এইবাৰ? ডেফিনেটলি ইণ্ডিয়াই জিকাটো বিচাৰিম, ডেফিনেটলি ইণ্ডিয়া। চ' ইয়'ৰ ফেভৰেট জনাৰ অফ ফিল্মছ? একচুৱেলি মই অলপমান ক্ৰাইম থ্ৰিলাৰ মুভিজবোৰ চাই ভাল পাওঁ। চ' মই অলপমান চাউথৰ ৰিচেণ্টলি মই বহুত বেছি চাউথৰ থ্ৰিলাৰ মুভিজ চোৱা হৈছোঁ। চ' তাৰ ভিতৰত মোৰ ফেভৰেট ৰাটচাচন বুলি এখন আছে। ৰাটচাচনখনটো বাপৰে টপ। ৰাটচাচন, আঞ্জাম পাঠিৰা বুলি এখন চাইছোঁ, এখন ভাল লাগিল। চুপ বুলি এখন আছে, দুলকাৰ চালমানৰ মুভিজ মই বহুত বেছি ভাল পাওঁ। সেইখন লাগিলে সীতাৰামনে হওক বা চুপ বুলি এখন আছে, সেইখন বহুত বেছি ভাল লাগিল। চেলুট বুলি এখন আছে, সেইখনো বহুত বেছি ভাল হয়। বাকীটো মোৰ এনেকৈ ফেভৰেট বুলি ক'বলৈ আগৰ মুভিজটো বহুত চাইছিলোঁ বাৰু, আগৰ পুৰণি তেনেকৈ টাইপৰ, বাট ৰিচেণ্টলি মই এনেকৈ ক্ৰাইম থ্ৰিলাৰ্ছ বহুত বেছি ভাল পোৱা হৈছোঁ। ত' ইউ গাইজ কেন অলছ' ৱাটচ ইট। আৰু ছিৰিজ যদি ক'ব যায়, ছিৰিজ মোৰ ফেমিলি মেনখন ভাল লাগে, মিৰ্জাপুৰটো অভিয়াছলি বাৰু, ব্ৰেকিং বেড ভাল লাগিছিলে। তাৰপিছত আৰু ইনফেক্ট য়েছ, পঞ্চায়তখন এইটো নতুন ছিজন যে ওলালে সেইটোতো আৰু বেছি ভাল আছিলে। তো পঞ্চায়তখনো ভাল পাওঁ মই বহুত। গুল্লাক বুলি এখন আছে, তো গুল্লাকখনো মানে মিডল ক্লাছ ফেমিলি এটাৰ ওপৰত হয়। ছিৰিজটো বহুত বেছি মানে চুইট মানে হয় মানে, আৰু ইমান চিম্পল বাট ভেৰি বিউটিফুল ছিৰিজ হয়, সেইখন চাব আপোনালোকে। ইনফেক্ট অসমতো যদি ক'ব যায়, বিদুৰ ভাইখনো বহুত বেছি ভাল পাওঁ মই, এইখন ছিৰিজ চাই ভাল পালোঁ। আৰু ৰিচেণ্টলি চুপা চুপি বুলি এখনো ওলাইছে, সেইখনো বহুত বেছি ভাল লাগিল কিন্তু দেই, মোৰ বহুত মজা আছিল। আৰু কিছুমানে দি আছে গুড নাইট ৱাট খালানে? এনেকৈ কিয় টেক্সট দিয়া কৰিছা মোক? এতিয়াৰ পৰা চবেই চাগে এনেকেই দিয়া কৰিব মোক। সেই তেৰিটো ভিডিঅ' বনাই বেয়াহে কৰিলোঁ। মিথুন আচাৰ্য জিন্দাবাদ। আচ্ছা, তুমি চাগে মামাৰ ষ্টুডেণ্ট হয়। মোৰ মামাৰ ঘৰ ৰঙিয়াত হয়, আৰু মামাৰ টিউশ্যনৰ ষ্টুডেণ্ট বহুতে মোক ফ'ল' কৰে বাৰু। তো মামাক দেখাব লাগিব। মকসদ মত ভুল জানা, ये सब इधर नहीं बोलने का। আৰু লগতে আৰু কেইটামান লাষ্ট কেইটামান কুৱেশ্যন চাই লওঁ। হৰ্ষিতা বাৰ লগত লটছ অফ লাভ টু বোথ অফ ইউ ফ্ৰম প্ৰজ্ঞা দে। থেংক ইউ ছ' মাছ, থেংক ইউ ছ' মাছ।
12ৰ পাৰ্চেণ্টেজ ক'লোৱে 93.4. ফেভৰেট ফেষ্টিভেল অবভিয়াছলি বিহু, ভোগালী বিহু. তো মাঘৰ বিহু মই বহুত বেছি ভাল পাওঁ, একেলগে খোৱা হয় ইমান বেছি মানে বাপৰে, হাঁহৰ মাংসৰ পৰা আদি কৰি হাঁহৰ মাংস, ছাগলীৰ মাংস, লোকেল মুৰ্গী, মাছ, ইছৰাম কি যে নাথাকে চব মোৰ বহুত ভাল লাগে. আৰু দিৱালী ভাল লাগে, বহুত বেছি ভাল লাগে. ফেভৰেট মাংস বুলি ক'ব গ'লে মোৰ ছাগলী মাংস বহুত ভাল পাওঁ. মই ছাগলী মাংস ভাল পাওঁ. পাৰৰ মাংস মোৰ চবচে ফেভৰেট. পাৰৰ মাংস, দেন গাহৰি, দেন ছাগলী, এই তিনিটা. পাৰৰ মাংস মই খুবেই বেছি ভাল পাওঁ. একদম কম মাংস ওলাই বাৰু, কিন্তু ভাল পাওঁ আৰু মই খাই বহুত বেছি ভাল লাগে. তাৰপিছত আৰু কি আছে? your favorite food? ফেভৰেট ফুড মোৰ মাছৰ টেঙা, এনি টেঙা হওক সেইটো লাগিলে. স্পেচিয়েলি যদি বিশেষকৈ মোৰ মাৰ হাতৰ ঔটেঙাই দি বনোৱা মাছ, সেইটো ক'ব নালাগে আৰু, বহুত বেছি ভাল পাওঁ. মাছ টেঙা খাই বহুত বেছি ভাল পাওঁ. ডেট ইজ মাই ফেভৰেট ফুড. আৰু নহ'লে চিম্পলকৈ এনেই আলু পিটিকা দালি ভাতো মোৰ বহুত ভাল লাগে. মই এনেকৈ ভাতেই মোৰ কাৰণে মেইন আৰু, যি নহওক এইবোৰ ইমান বেছি বাহিৰৰ খানা মই খাওঁ আৰু বহুত বেছিয়ে খাওঁ, কিন্তু ষ্টিল ফেভৰেটটো মোৰ এইটোৱে হয়. আচ্ছা, তুমি কলেজত ইমান ফ্ৰেণ্ডছ কেনেকৈ বনাইছা? একচুৱেলি ইমানো বেছি ফ্ৰেণ্ডছ নাই মোৰ ফ্ৰেণ্ড চাৰ্কলটো বহুত সৰুৱে হয়, বহুত লিমিটেড ফ্ৰেণ্ডছ আছে মোৰ, ইমান বেছি নাই. আৰু মই আগতেই কৈছোঁ বাৰু, মই অলপমান ইণ্ট্ৰভাৰ্ট নেচাৰটো মোৰ আছে মানে, তো ইমান জল্দি চব মানুহৰ লগত একেবাৰে আগতে আছিলোঁ হয়তো, আজিৰ পৰা 2 বছৰ আগতো হয়তো বহুত বেছি একদম খোলা চবৰ লগত কথা পতা, ছ'চিয়েলাইজ কৰা, বাট এতিয়া লাহে লাহে যিমানখিনি ডাঙৰ হৈছোঁ, যিমান মেচিয়ৰ্ড হৈছোঁ, সিমান এটা বস্তু উপলব্ধি কৰিছোঁ যে জীৱনত তোমাৰ কম ফ্ৰেণ্ডছে থাকক, বাট এটলিষ্ট সেইখিনি ফ্ৰেণ্ডছ তোমাৰ বিপদৰ সময়ত যে তোমাক সহায় কৰক, তোমাৰ দুখৰ সময়তো থাকক, সুখৰ সময়তো থাকক, তেনেকুৱাকৈ ৰাখিব লাগে. লাগিলে এটাই থাকক বা দুটাই থাকক, বাট দে শ্বুড বি জেনুইন টু ইউ. চ' মোৰ ফ্ৰেণ্ড চাৰ্কেলটো বহুত একদম সৰু ফ্ৰেণ্ড চাৰ্কেল হয়. মই চিনি বহুত মানুহক পাওঁ বা চিনাকি বহুত মানুহ, বাট চিনাকি মানেই যে বন্ধু হোৱা, ফ্ৰেণ্ড হোৱা, চিনাকি হোৱা আৰু বন্ধু হোৱাৰ মাজত বহুত বেছি পাৰ্থক্য আছে. চ' মোৰ ফ্ৰেণ্ড চাৰ্কেলটো বহুত বেছি সৰু হয়, কিন্তু মই সেয়া আৰু মাতবোল কৰা যায়, ইমানো নহয় বেছি মানুহৰ লগত, একদম সৰু চাৰ্কেলতে থাকোঁ আৰু মই. তোমাৰ ইমান ভাল ভাল আইডিয়াবোৰ ক'ৰ পৰা আহে? মানে আই ন' তোমাৰ বহুত কুৱেশ্যনছ আহিব, বাট এইটো এপাক চালে ভাল লাগে. আইডিয়াছ মানে মই ইমান বেছি ভাবি নাথাকোঁ বাৰু, কিন্তু সেয়াই আৰু ধৰক ৰাতিপুৱা শোৱাৰ আগত এনেই অলপমান কিবা এটা আইডিয়া আহি গ'ল, সেইটো ফোনত ছেভ কৰি লওঁ, পিছদিনাখন ভিডিঅ' বনাই দিওঁ. বা কেতিয়াবা বহুত বস্তু কেতিয়াবা ন'টিচ কৰোঁ, যেনেকৈ বাছত গৈ আছোঁ, কণ্ডাক্টৰটোৱে কি কৰি থাকে, কেনেকৈ কথা পাতে, এইবোৰ বস্তু ন'টিচ কৰোঁ আৰু. বা আগৰ যেনেকৈ ধৰক মোৰ VCDৰ কেইটামান ভিডিঅ' ভাইৰেল হৈছিল, কিবা এভৰি গাঁৱৰ পৰা অহা, চহৰৰ পৰা অহা ল'ৰা ইন VCD, তো তেনেকৈ ন'টিচ কৰা যায় মানে, চিনেমাখন চালে আচ্ছা এনেকুৱা হয়, এনেকৈ ন'টিচ কৰোঁতে এনেকৈ আইডিয়াছবোৰ আহে. বিশেষ তেনেকৈ ইমান ভাবি থকা নাযায় আৰু যে কিবা আইডিয়া এটা লাগিছিল, তেনেকৈ ভাবি থকা নাযায়. ইউনিভাৰ্চিটিয়ে ছেমিষ্টাৰত 6 মাহ বুলি কৈ 4 মাহতে এণ্ড ছেমিষ্টাৰৰ এক্সাম পাতিলে কি ক'বা? এইটোতো বহুত ডাঙৰ স্কেম হয়। আৰু এটা ছেমিষ্টাৰত 6 মাহ, সেইটোতো আৰু ডাঙৰ এটা স্কেম হয়। এইটো 3-4 মাহতে, আমাৰতো কিমান এবছৰতে চাগে 3-4মান ছেমিষ্টাৰ একেলগে শেষ হৈ গৈছিলে। তো এনেকৈ চলে আৰু, ইয়েহি লাইফ হে, ইয়েহি জিন্দগী হে, জীৱন হে, গম পাইছে নাই? ইয়'ৰ ফেভৰেট আছামিজ নভেল এণ্ড ৰাইটাৰ? মই ইমান বিশেষ তেনেকৈ পঢ়া নাযায় বাৰু নভেল, বাট মই লাইফ অফ এ ড্ৰাইভাৰখন অলপ পঢ়িছিলোঁ, ৰূপম দত্তৰ, সেইখন ভাল লাগিছিলে. লগতে ইয়াত এখন অৰণ্য আছিল, অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ, চ' সেইখনো মোৰ ভাল লাগিছিলে. তো এই দুখনে ভালকৈ পঢ়াৰ ভিতৰত এইখন পঢ়িছিলোঁ। আৰু এই দুখন একচুৱেলি বেষ্ট চেলাৰো আছিলে, আপোনাৰ গুৱাহাটী বুক ফেয়াৰৰ গ্ৰন্থমেলাৰ চানমাৰীত যে হয়, তো সেইকাৰণে এই দুখন কিতাপ লৈছিলোঁ আৰু বহুত বেছি ভাল লাগিছিলে মোৰ. তো আজিৰ কাৰণে ইমানখিনিয়ে, আৰু কি কয়, আজিৰ কাৰণে ইমানখিনিয়ে আৰু, এইখিনিয়ে কুৱেশ্যন চালোঁ। পিছতকৈ হয়তো মানে ভিডিঅ'টো দীঘলীয়াও হৈ যায় আছে, আপোনালোকে ব'ৰেই খাব এতিয়া, কি কথা কৈ আছে, নিজৰ কথাকে ইমান বকি আছে, এনেকৈ ভাবিব পাৰে। চ' আজিৰ কাৰণে ইমানখিনিয়ে। পিছত হয়তো আৰু যদি কিবা কুৱেশ্যনছ আহে, মই পিছত নতুনকৈ আৰু এটা ভিডিঅ' বনাব চেষ্টা কৰিম। আৰু আশা কৰোঁ ভালেই পালে বা বেয়া পালেও ভাল পোৱা বুলি কৈ দিব আৰু ভিডিঅ'টো।
চ' ইমানখিনিয়ে। আৰু মোৰ বিশেষ বৰ বেছি মোৰ নিজৰ বিষয়ে ক'বলগীয়া তেনেকুৱা নাই, বা ইমান বেছি মই ইমান জানা কথা বা সেনেকুৱা বুলিও নকওঁ। যিখিনি অলপ চলপ ক'ব পৰা কথা আছিলে সেইখিনি ক'লোঁ বাৰু মই। বাকী চবকে কি এটাই এডভাইচ দিম, সকলোৱে হেপ্পী থাকক, যি কামে নকৰক কিয় আপোনালোকে জাষ্ট মেক চিয়'ৰ যে হেপ্পী থাকক। কোনোবা যদি মোতকৈ সৰু সেয়া ভিডিঅ' চাই আছে, এইটো ভিডিঅ' স্কুলৰ পৰা হওক, কলেজৰ পৰা হওক, HS কৰি থকা হওক, তোমালোকেও পঢ়া শুনাখিনি ঠিকে ৰাখিবা। বাকী যিয়ে কৰা পঢ়া শুনাখিনিও ঠিকে ৰাখিবা। বাকী যি মন তোমাৰ সেয়াই কৰিবা, যোনটো কামত ভাল লাগে কৰি পেলাই। কোনোবা গান গাব বিচাৰে গান গাবা, নহ'লে আৰ্ট কৰিব পাৰা, যিকোনো যি মন তাকেই কৰা, বাট জাষ্ট বি হেপ্পী। সুখী থাকিবৰ কাৰণে চেষ্টা কৰিবা। আৰু নিজক যিমান বেছি বিজি ৰাখিবা সিমানেই বেছি মানে বাহিৰা টেনশ্যন চিন্তা সিমান বেছি নাহিব। সেইকাৰণে নিজক বিজি ৰাখিব ট্ৰাই কৰিবা, যিকোনো কামতে হওক। যোনটো কাম কৰি ভাল লাগে সেইটো কামতে বিজি ৰাখিব ট্ৰাই কৰিবা। তো সেইটোৱে মোৰ সৰু সুৰা এডভাইচ এটা। আৰু আজিৰ ভিডিঅ'ত এইখিনিয়ে। তো থেংক ইউ ছ' মাছ ইমান শেষলৈকে চাই থকাৰ কাৰণে। আৰু আশা কৰোঁ সেয়াই, কি আৰু লাইক চাইক কৰিব ভিডিঅ'টো, ইমান বেছি নাজানো ন, এইটো প্ৰথম ভিডিঅ' হয় মোৰ। চ' ইমানখিনিয়ে কথা আৰু থেংক ইউ ছ' মাছ। আৰু ইমানখিনি কুৱেশ্যনছৰ কাৰণে থেংকছ। আশা কৰোঁ পিছত যদি কুৱেশ্যনছ আৰু আহে তেনে আকৌ ক'ব ট্ৰাই কৰিম, আনচাৰ দিব ট্ৰাই কৰিম। চ' আজিৰ কাৰণে ইমানখিনিয়ে, বাই বাই।